মই তোমালোকৰ অসমীয়াৰ ইতিমধ্যে ক্লাছত যিকেইটা নোট দিয়া আছে জোনাকীৰ জন্ম কাহিনী আজি অকল ৮ নম্বৰ আৰু ৯, ১০ এই তিনিটা বাকী আছিল। সেইকাৰণে মই আজি বৰ্ডতে লিখাই দিম, তোমালোকে সেইবোৰ ঘৰত বহীত উঠাবা আৰু পঢ়িবা। লেহেতত তোমালোকে এইবোৰ ঘৰত উঠাই ল'বা আৰু পঢ়িবা এইবোৰ ঘৰত ভালকৈ। আজিৰ কাৰণে এইখিনি সমাপ্ত, অহাকাইলৈ নেক্সট ক্লাছত দিম।